গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাবল স্বাগতম জানাইছো তো ভাইও হে কোজে আছিতা আজি মানে আমি এখন ফাংশন চাই বজাইছো মানে বেলেগ ধৰণৰ ফাংশন মানে অসমৰ সিঙ্গাৰ কিমান চামাৰ ফাংশন চাইছে তো এটা আমি যাই আছো পবন দিবক চাবা পবন দীপ তো জানে ইন্ডিয়ান আইডলৰ মানে দেখাতে কিবা মেডেল পাইছিল ইমান বেছি ভালকে নাজানো তো ফাৰ্স্ট টাইম গৈছো পবন দিবক চাবা বহুত বেছি এক্সাইটেড আৰু পবন দীপ হিন্দী গায়ক তো আমি অসমীয়া দি ব্লগ বনাম চাবা পাৰে আমাৰ মানুহৰো সাবস্ক্রাইবার সক কিমান গেল তো গাইস ফাইনালি আমাক 5k লাগে আৰু আপোনালোকৰ কান্দে কৰি দিব 5000 ফেমিলি ৰেজি মানুহ ওয়াইটি তো মাৰি চাব পাৰে নাকি ভাই সকলে আৰু 5000 লাগে বেছি নালাগে সকলে কৰি দিও 5000 সোনকালে লাষ্ট তো পাৰ্টি হৈ যাব ধামাকাটা পাৰ্টি হৈ যাব দে তো বলক আমি ফাংশন চাবা যাও তো তাতে লগ পাইছো আৰে এৰে আগৰ যদি ভিডিওটো যদি কোনবাই চাইছে গম পাইছে মোৰ মোবাইলটো ভাঙিছিল তো মোবাইলটো ভাঙা ক্লিপটো চাই লকছ নেক্সট ক্লিপত আৰে চাবা পাৰে মানে পৰি মানে তল খাজা নাইয়ে মানে একদম পুৰা টুকুৰা টুকুৰি হৈ গৈছে মানে কেনে চাওকচোন গুড়া হৈ গৈছে তো এনেকৈ আহি পালো তো চাব পাৰে মানুহ চাওক মানুহ জহে যায় হে মানুহে কেতেদি ঘুমিয়ে গেলো তো আৰে চাব পাৰে চাওক আৰে হে পুৰা একদম পদ্মা চদ্দা দি একদম উৎপাত মানে তো সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ আছে তাৰপিছত গান হ'ব গান ফাংচন আৰম্ভ হ'ব পাৰাই নাই বৰষুণ আহিলে মানে তো বৰষুণে চব চেছ কৰি দিলাকে পাছত দেখি চাবা মানে মানুহ আছে আৰু বহি আছো ইয়াতে মানে আৰু আগতে ফাংচন চলোৱা আৰু সেইফালে চলি আছে ফাংচন আৰু চাবা পাৰে মানুহবিলাকে কঠীয়া দিছি কেনে মজা চব কঠীয়া দিছি চাওক আৰু সেয়া ফাংচন ডেন্স পুৰা একদম ডেন্স হৈ আছে আৰু ফাংচন বিহু তো আজি মানে এনেকৈ এন কৰি দিলোঁ ভিডিঅ'টো মানে ফেচ কেম কৰা নাই এনেকৈ কৰি দিলোঁ তো